আজি পাই এমাহ জুৰি ভকতে বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে কৃষ্ণ কৃষ্ণ ধ্বনিৰ প্ৰতি ধুন্দন আমাৰ ৰাইজ সাংবাদিক বন্ধুসকল সকলোৰে শ্ৰীচৰণত এই অভাজনে অনিপাত ভক্তিভৰা সেৱা নিবেদন কৰিছে। পৰম শ্ৰদ্ধাভাজন বাপাই সমস্ত স্থানীয় ৰাইজ শ্ৰীমন্ত শংকৰদেৱ সংঘ 1930 চনত নগাঁৱৰ পলাশনিত এই যোৰহাট অঞ্চলৰে ৰমাকান্ত মুক্তিয়াতা হলধৰ ভূঞাকে কেন্দ্ৰ কৰি 7জন সংগীৰ ঐকান্তিক ত্যাগ চেষ্টা আৰু আন্তৰিকতাৰ ফলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই বৃক্ষ লাহে লাহে বিভিন্ন প্ৰাথমিক আঞ্চলিক জিলা বিভিন্ন সংগীসকলে সাৰ পানী যোগায় আজি এজোপা বৃহৎ বটবৃক্ষত পৰিণত কৰিছে। এই বটবৃক্ষৰ শিপাই বহি লৈছে অসমৰ মাটি, অসমৰ পানী, অসমৰ বায়ু, অসমৰ আকাশ বতাহ, য'ৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি এতিয়া ধৰ্মীয় অনুষ্ঠান হৈও অসমৰ এটা জাতীয় বৈপ্লৱিক অনুষ্ঠানত পৰিণত হৈছে। গুৰুজনাৰ বিৰাট কছাৰী জৱন অংক গোৱাল এই মত শিৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই বৃহত্তৰ অসমীয়া সমাজৰ জাতি গঠন প্ৰক্ৰিয়াত গুৰুজনে দি যোৱা অৱদানক সকলো সমন্বয় লৈ সকলো জাতি ভাই পৰৱৰ্তীয়া জনগোষ্ঠী জনজাতি চাহ বাগানৰ শ্ৰমিকসকল সকলোকে লৈ বুকুত সাৱটি শ্ৰীমন্ত শংকৰদেৱ সংঘই মানৱ সেৱাৰ কাৰণে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে সেইটো আমাৰ কাৰণে প্ৰতিজন সংগীৰ কাৰণে অতি সৌভাগ্যৰ বিষয়। ইতিমধ্যে আপোনালোকৰ খবৰ অৱগত মাজে মাজে কিছুমানে প্ৰতিক্ৰিয়াশীল শক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যিটো বৰ্তমানৰ যিটো স্থিতি 7জনে ভকতে আৰম্ভ কৰা এই অনুষ্ঠানত এতিয়া 17 লাখ ভকত, এই 17 লাখ ভকতে অসমৰ জাতীয় জীৱনত জাতীয় সংগঠন হিচাপে অসমত এতিয়া একমাত্ৰ অসমতে নহয় উত্তৰ পূব ভাৰত সমগ্ৰ এছিয়া মহাদেশত ই এটা সৰ্ববৃহৎ জাতীয় বৈপ্লৱিক সাহিত্য সংস্কৃতিৰ অনুষ্ঠান হিচাপে গঢ় লৈ উঠিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘক বিভিন্ন সময়তে প্ৰতিক্ৰিয়াশীল শক্তিয়ে বিভিন্ন ধৰণৰ আক্ৰমণৰ চেষ্টা কৰিলেও আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বটবৃক্ষ তাৰ শিপা শদিয়াৰ পৰা ধুমুৰিকে উত্তৰ ভাৰতত যি খামোচ মাৰি আছে, কোনো প্ৰতিক্ৰিয়াশীল শক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘক কেতিয়াও বিচলিত কৰে। সমস্ত প্ৰত্যাহ্বান শ্ৰীমন্ত শংকৰদেৱ সংঘই গ্ৰহণ কৰিবলৈ আজি সাজু হৈ আছে। গতিকে আমি প্ৰত্যেকজনে গৌৰৱান্বিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি এজন সংগী। আমি ভাষণ দীঘলীয়া নকৰোঁ, এষাৰ মাত্ৰ কথা আপোনালোকক কৈ যাওঁ যিফালে আজি এই ধৰ্ম ৰজা উত্তোলনৰ এই প্ৰতিগোলক এই যিটো ধৰ্ম ৰজা উত্তোলনৰ এটা পবিত্ৰ মুহূৰ্ত আমি সকলোৱে একে মুখে একেলগে অংগীকাৰবদ্ধ হ'ব লাগিব, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব এটা কথা যে 94 সংখ্যক মূলৰ বাৰ্ষিক অধিৱেশন ঐতিহ্যপূৰ্ণ যোৰহাট জিলাত অনুষ্ঠিত হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়াৰ পৰা এই ধৰ্মধ্বজা উত্তোলনৰ পিছৰ পৰা আমি সাজু হ'ব লাগিব সেই যিটো সপোন এই সপোনক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত আমাৰ সমস্ত ত্যাগ আমাৰ সমস্ত কষ্ট আমি কৰিব লাগিব। 9জন পদাধিকাৰ 4জন মূলৰ সম্পাদকে অলংকৃত কৰি লৈ যোৱা যোৰহাট জিলাখনৰ যি ঐতিহ্য আৰু অসমৰ ভিতৰত যোৰহাট জিলাখনে হ'ল সাহিত্য সংস্কৃতি সকলো দেশতে আগবঢ়ায়। অসমৰ বৰেণ্য সাহিত্যিকসকলৰ সকলোভাৱে লক্ষ্মীনাথ বেজবৰুৱাই আৰম্ভ কৰি যোৱা আধুনিক শংকৰদেৱ চৰ্চাৰ পিছত
মহেশ্বৰ মেঘবাণী কান্ত কাকতিকে আদি কৰি শেষ সময়লৈকে চুনাম চুতীয়া ককালৈকে যি শ্ৰীমন্ত শংকৰদেৱ সংঘক যি প্ৰচাৰ প্ৰসাৰত যিধৰণে গুৰুত্ব দি বিভিন্ন সাহিত্য সংস্কৃতিৰ মাধ্যমেদি গোটেই অসমক প্ৰচাৰ কৰিছে তাৰ কাৰণে সমগ্ৰ অসমে যোৰহাট জিলাত গতিকে যোৰহাট জিলাৰ এই ঐতিহ্য এই সন্মান আমি ৰক্ষা কৰিব লাগিব। এই সন্মান ৰক্ষা কৰিবলৈ যাওঁতে লক্ষ লক্ষ ভকতৰ চৰণত আমি সেৱা আগবঢ়াব লাগিব। এই ভকত সেৱাৰ যিটো অনুষ্ঠান এইটো আপোনালোকে নিজৰ গৃহৰ এটা ভকত সেৱাৰ অনুষ্ঠান হিচাপে আপোনালোকে লওক আৰু আপোনালোকে আজিৰে সংকল্প গ্ৰহণ কৰক যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাত অভূতপূৰ্বভাৱে এতিয়ালৈকে যিমানখিনি অধিৱেশন অসমৰ বিভিন্ন ঠাইত হৈ গৈছে এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ঐতিহ্যপূৰ্ণ যোৰহাট জিলাত এক জাকত জিলিকাক এটা নতুনত্ব আনি আমি যাতে এই অধিৱেশন সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে ওচৰত আমি আহ্বান জনাওঁ। আমি আৰু বিশেষ বক্তব্য নাৰাখোঁ, আপোনালোকৰ শ্ৰীচৰণত আমাৰ এইটোৱে মাত্ৰ একমাত্ৰ অনুৰোধ। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় এখন হৰিনাম ধৰ্ম।
নাই হৰি নামৰ নৌকা খনি দিনে দিনে বজায় কল্পতৰু ভাগৱত শাস্ত্ৰ এঘাৰই উত্তম ফল হৰি নাম মাত নাম লোৱা মন ভাল নামৰ দিনে গতি নাই হৰি নামৰ নৌকা খনি দিনে দিনে বজায় হৰি নামে হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় হৰি